আহাচোন আজি আমি ফুলৰ বিষয়ে জানো। ফুল দেখিলে মনটো বহুত ভাল লাগে নহয়নে? আমাৰ চাৰিওফালে ৰঙা, নীলা, হালধীয়া, বগা বিভিন্ন ৰঙৰ ফুল আছে। আজি আমি অসমীয়া আৰু ইংৰাজীত ফুলৰ নামসমূহ জানিম। কেইবিধমান চিনাকি ফুল হ'ল পলাশ, ফ্লেম অফ দ্য ফৰেষ্ট, নীলকণ্ঠ, ব্লু জাকাৰাণ্ডা, মদাৰ, ইণ্ডিয়ান কোৰেল, জিনিয়া, টিউলিপ, ৰজনীগন্ধা, টিউবাৰ ৰ'জ, পিটুনিয়া, গুলমোহৰ, আইৰিছ, ইন্দ্ৰমালতী, ক্ৰিচান্থেমাম, কসমছ, ডেফোডিল, তাৰকা ফুল, এষ্টাৰ, ডেইজি। ফুলসমূহৰ যদি আমি বিভিন্ন প্ৰকাৰ চাবলৈ যাওঁ তেতিয়াহ'লে গন্ধ থকা ফুল আছে, গন্ধ নথকা, ৰাতি ফুলা, পানীত ফুলা ইত্যাদি। কেইবিধমান গন্ধ থকা ফুলৰ নাম হৈছে তগৰ, গাৰ্ডেনিয়া, শেৱালি, নাইট জেচমিন, নাৰ্জী, মেৰিগ'ল্ড, গোলাপ, ৰ'জ, চম্পা, পাৰিজাত, কেন্না, কাঞ্চন, বাউহিনিয়া। গন্ধ নথকা কেইবিধমান ফুল হৈছে কৰবী, অলিণ্ডাৰ, অশোক, অপৰাজিতা, ক্লিটৰিয়া, কপৌ ফুল, ফক্সটেইল অৰ্কিড, সূৰ্যমুখী ফুল, ছানফ্লাৱাৰ, জবা, হিবিস্কাছ, ডালিয়া, এজাৰ, প্ৰাইড অফ ইণ্ডিয়া। পানীত ফুলা ফুল কেইবিধমান হৈছে পদুম, লটাছ, ভেট, লিলি, মেটেকা। ৰাতি ফুলা ফুল হৈছে তগৰ, গাৰ্ডেনিয়া, শেৱালি, নাইট জেচমিন। সৌন্দৰ্যৰ বাহিৰেও ফুলবোৰ আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। যেনে মালা গঁথা, বিভিন্ন উৎসৱ পূজা পাৰ্বণত আমাক ফুল লাগে। বেলি ফুলৰ পৰা তেল তৈয়াৰ কৰা হয়। আমি হাতত তেজ ওলালে নাৰ্জী ফুলৰ পাত ব্যৱহাৰ কৰোঁ। নয়নতৰা, কথনা আদিও একবিধ ঔষধি ফুল। কপৌ ফুল নাচনীসকলে খোপাত লয়। আজিকালি বাণিজ্যিক ভিত্তিত ডালিয়া, নাৰ্জী ফুল, বেলি ফুল আদি খেতি কৰি নিবনুৱাসকলে জীৱিকা নিৰ্বাহৰ পথ হিচাপে বাছি লৈছে। আমি যধে মধে ফুল ছিঙিব নালাগে।